নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰি সুধি আছে যে মই ৱেটিঙত আছোঁ, মেৰিট লিষ্টত কেতিয়া নাম আহিব, মোৰ মেৰিট লিষ্ট আকৌ কেতিয়া আহিব, বা বহুতৰ অনলাইন কৰিবলৈ থাকি গ'ল, তেওঁলোকে পুনৰ আকৌ অনলাইন কৰিব পাৰিব নে নোৱাৰে, তেনেকুৱা কিছুমান কথা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। বা আপোনালোকৰ এডমিশ্যনটো কিদৰে একচেপ্ট কৰিব, কিদৰে আপোনালোকে উইথড্ৰ কৰিব পাৰিব, সেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰক। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে যিখিনি মেৰিটত নাম আহিছে, মেৰিট লিষ্টত নাম আহিছে, তেওঁলোকে কিদৰে নামটো চাব পাৰিব বা আপোনালোকে কিদৰে এডমিশ্যনটো কনফাৰ্ম কৰিব পাৰিব, একচেপ্ট কৰিব পাৰিব, ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে। আপোনালোকে এবাৰ ডেছক্ৰিপশ্যনত দিয়া ভিডিঅ'টো চাই লওক আৰু লগ ইন কৰি পেলাই আপোনালোকে ২৬ তাৰিখৰ আগত আপোনালোকে এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব নিজেই। যিদৰে নিজেই অনলাইন কৰিছিলে কলেজসমূহত নামভৰ্তি কৰিবৰ বাবে, সেইসকলে ২৬ তাৰিখৰ আগত এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব। যদি কনফাৰ্ম নকৰে তেনেহ'লে আপোনালোকে সেই কলেজত নামভৰ্তি নাপাব বা আপোনালোকে আকৌ পুনৰ অনলাইন কৰিব নোৱাৰিবও পাৰে। পোনপ্ৰথমতে আপোনালোকে ইম্পৰ্টেণ্ট ডেটকেইটা চাই লওক, কি তাৰিখে আপোনালোকৰ কলেজত এডমিশ্যন হ'ব আৰু আপোনালোকে অনলাইন কেতিয়া একচেপ্ট কৰিব লাগিব। ডেটসমূহ ইতিমধ্যে প্ৰকাশ পাইছে। প্ৰথমতে মই ডেটখিনি দেখুৱাই লৈছোঁ। এইখিনি প্ৰথমতে অনলাইন কৰা ডেট আছিলে 15 মে'লৈকে আপোনালোকৰ অনলাইন কৰা লাষ্ট ডেট দিয়া হৈছিলে। বহু সময় দিয়া হৈছিলে, বহুতৰ হয়তো এতিয়াও নহ'লে অনলাইন, বহুতে কমেণ্ট কৰিছে। তেওঁলোকৰ আকৌ ৰিঅ'পেন হ'বনে নহয় বহুতে সুধি আছে, সেইটো কথাও মই ক'ম। তাৰপাছত আপোনালোকৰ দেখিছে আপোনালোকৰ মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট, আপোনালোকৰ দেখিছে ছিলেকশ্যন লিষ্ট আৰু ৱেটিং লিষ্টসমূহ প্ৰকাশ পাইছে 20/5/2024, অৰ্থাৎ যোৱা 20 তাৰিখে আপোনালোকৰ লিষ্টসমূহ প্ৰকাশ পাইছে। হয়তো বহুতে চাইছে, বহুতে গম পাইছে। তাৰপাছত আপোনালোকে 20 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত 20 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত একচেপ্ট কৰিব লাগিব আপোনাৰ এডমিশ্যন অফাৰটো। দেখিছে, এডমিশ্যন অফাৰটো আপোনালোকে একচেপ্ট কৰিব লাগিব। কিদৰে কৰিব অলৰেডি ভিডিঅ' বনাই দি ৰাখিছোঁ, আপোনালোকে এইটো চাই ল'ব পাৰে। তাৰপিছত কনফাৰ্ম অফ এডমিশ্যন বাই ইনষ্টিটিউট ইন দৰ্পণ অনলাইন, আপোনালোকে দেখিছে আপোনালোকৰ ইনষ্টিটিউটে আপোনাৰ এডমিশ্যনটো কনফাৰ্ম কৰিব 27/5/2024 আৰু 30/5/2024 ভিতৰত। অৰ্থাৎ আপোনালোকৰ যেতিয়া 26 তাৰিখলৈকে আপোনালোকৰ একচেপ্ট কৰা ডেট আছে, তাৰ পাছতে 27 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকে যিখন কলেজত একচেপ্ট কৰিছে, যিখন কলেজতে আপোনালোকে এডমিশ্যনটো একচেপ্ট কৰিছে, সেই কলেজত গৈ নিজেই ফিজিকেলি আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি লৈ গৈ পেলাই আপোনালোকে এডমিশ্যনটো ল'ব লাগিব। এনেকুৱা নহয় যে অনলাইন মই একচেপ্ট কৰিলোঁ, মোৰ এডমিশ্যন হৈ গ'ল, তেনেকুৱা নহয়। 27 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকে সেই ইনষ্টিটিউটত যাব লাগিব। আপোনাৰ অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব লাগিব। কি ডকুমেণ্ট লাগিব মই সেইটো কৈ দিম, মই আপোনাৰ অলপ পাছত মই কৈ দিম, গোটেইখিনি ডিটেইলছত মই দেখুৱাই দিম কি ডকুমেণ্ট নিবলৈ কোৱা হৈছে। সেই ডকুমেণ্টখিনি নি পেলাই আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। সেইটো কথা মনত ৰাখিব। অনলাইন একচেপ্ট কৰিলে যে আপোনাৰ এডমিশ্যনটো কনফাৰ্ম হৈ যাব তেনেকুৱা কোনো কথা নাই। আপোনালোকে সেই কলেজত গৈ আপোনালোকে এডমিশ্যনটো ল'বগৈ লাগিব। আৰু এখন ন'টিচ আছে, এইখন চাই লওক আপোনালোকে। এইখন বহুত বেছি ইম্পৰ্টেণ্ট হয়। বহুতে এইটো কথা গম নাপাই চাগে, দৰ্পণত মই প্ৰাইভেটত পঢ়িছোঁ, মই দৰ্পণত নকৰিলেও হ'ব, তেনেকুৱা কোনো কথা নাই। এই ন'টিচখন আপোনালোকে চাই লওক। যিসকলে আপোনালোকে প্ৰাইভেটত এডমিশ্যন লৈছে সেইসকলে চাই লওক। বহুতৰ কি হৈছে, বহুতে ভাবি আছে মোৰ প্ৰাইভেটত এডমিশ্যন হৈ গ'ল, মোৰ দৰ্পণত কৰাৰ প্ৰয়োজন নাই, কিন্তু তেনেকুৱা কথা নহয়। আপোনালোকে দৰ্পণত কৰিবই লাগিব। বহুতো প্ৰাইভেট ইনষ্টিটিউটে নিজেই কৰি দিয়ে আপোনালোকৰ এডমিশ্যনটো দৰ্পণত, আপোনালোকে নিজে কৰাৰ প্ৰয়োজন নাথাকে। কিন্তু বহুতে কি কৰে, নিজৰ ফালৰ পৰা ইনষ্টিটিউটৰ ফালৰ পৰা এখন এডমিশ্যনৰ ফৰ্ম দিব, সেইখন ফিল আপ কৰি আপোনালোকৰ এডমিশ্যনটো লৈ লৈছে, তেনেকুৱা হ'লে নহ'ব। আপোনালোকে এই ন'টিচখন চাই লওক। যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব, তেওঁলোকে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলৰ দ্বাৰা নামভৰ্তি কৰিবই লাগিব। যদি নকৰে তেনেহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব, বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ এক্সাম দিবলৈ নাপাবগৈ, কাৰণ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনেই নহ'ব। ইয়াত ডাইৰেক্ট আপোনালোকক কৈ দিয়া হৈছে, কিছুমান দেখিছে, কিছুমান শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন ফৰ্ম ফিল আপ প্ৰক্ৰিয়াৰে নামভৰ্তি কৰি আছে, কিন্তু তেওঁলোকে আপোনালোকৰ অনলাইন যোগেদি কৰা নাই, অফলাইন যোগেদি কৰি আছে। তেনেকুৱা হ'লে নহ'ব, আপোনালোকে অনলাইন কৰিবই লাগিব। এখন ন'টিচখন আপোনালোকে ভালদৰে চাই লওক। মই গোটেইখিনি কথা কৈ দিয়া নাই, আপোনালোকৰ ডেছক্ৰিপশ্যনতে লিংকটো পাই যাব। সেই লিংকত গৈও আপোনালোকে ন'টিচখন চাই ল'ব লাগিব। ইয়াত কৈ দিয়া হৈছে, শিক্ষানুষ্ঠান অভিভাৱক ছাত্ৰ ছাত্ৰীসকলকে জনোৱা হ'ল যে একাদশ শ্ৰেণীত যাতে দৰ্পণ পৰ্টেলৰ যোগেদিহে নামভৰ্তি প্ৰক্ৰিয়া সম্পাদন কৰে যেন। দেখিছে, সকলো শিক্ষানুষ্ঠান অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক জনোৱা হৈছে যে দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেলৰ দ্বাৰাহে নামভৰ্তি লয় যেন। যদি আপোনালোকে অফলাইন ফৰ্ম ফিল আপ কৰে তেনেকৈ নহ'ব। এইখিনি আছিল। তাৰপাছত এতিয়া আপোনালোকে লগ ইন কৰি পেলাই কিদৰে চাব সেইটো চাওক। বহুতে কি কৰিছে, 3খন 4খন কলেজত কৰিছে, 3খন বা 2খনতে একচেপ্ট
দুখনতে আপোনালোকৰ মেৰিটত আহিছে, দুখনটো ৱেইটিঙত আছে। আপুনি যিখনত ল'ম বুলি ভাবিছে সেইখন ৱেইটিঙত আছে, আপুনি মেৰিটত আহিব নে নাহে সেইখিনি কথা বহুতে সুধি আছে। কিদৰে আপোনালোকে সেইখিনি সলিউশ্যন পাব মই দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে লগইন কৰি লওক। লগইন কিদৰে কৰিব চাওক, ওপৰৰ ষ্টুডেণ্ট অপশ্যনটোত ক্লিক কৰিব। দেখিছে ডাইৰেক্ট লগইন কৰা লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, আপোনালোকে ডাইৰেক্ট তাতো ক্লিক কৰিব পাৰে। তাৰপিছত আপোনাৰ লগইন কৰিবৰ বাবে আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ফিল আপ কৰিব, ডেট অফ বাৰ্থটো ফিল আপ কৰিব। তাৰপিছত আপোনাৰ যিটো লগইন পিন 4 ডিজিট যিটো পিন সেই পিনটো আপুনি ফিল আপ কৰিব। পিনটো ফিল আপ কৰাৰ পাছত আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো পোনপ্ৰথমতে শ্ব' কৰিব। অলপ সময় ৱেইট কৰিব, তাৰপিছত আপোনালোকৰ প্ৰফাইলটো লগইন হৈ যাব। দেখিছে মোৰ প্ৰফাইলটো লগইন হৈ গৈছে। যিসকলে এখন ইনষ্টিটিউটত কৰিছিলে বা এখন কলেজত কৰিছিলে তেওঁলোকে কিদৰে একচেপ্ট কৰিব আগৰ ভিডিঅ'টো চাই ল'ব। মই দেখিছে এইজনৰ 3খন কলেজত কৰিছিলে এইজন ছাত্ৰই। তেওঁ কাকজান CKB আৰু বাহানা কলেজত কৰিছিলে। তেওঁ CKB কলেজত একচেপ্ট কৰি দিছে। তেওঁ মেৰিট লিষ্টত আহিছিলে CKB কলেজত, কিন্তু তেওঁ লগালগ CKB কলেজত একচেপ্ট কৰি দিলে। CKB কলেজত একচেপ্ট কৰি দিয়াৰ লগে লগে বাকী দুখনত আপোনাৰ ৰিজেক্ট হৈ যাব, সেইটো কথা মনত ৰাখিব। সেইটো কাৰণে একচেপ্ট কৰাৰ আগত আপুনি ভাবি চাব, বোলে আপুনি CKBত পঢ়াৰ মন নাই, আপোনাৰ কাকজান বা বাহানাত পঢ়াৰহে বেছি মন আছিলে, কিন্তু আপুনি CKBত কনফাৰ্ম কৰি দিলে। এতিয়া তাত আপুনি কেনেকৈ এডমিশ্যন ল'ব পাৰিব, আপোনালোকে নোৱাৰিব। সেইটো কথা মনত ৰাখিব। কনফাৰ্ম কৰাৰ আগত আপোনালোকে ভাবি চাব। যদি আপোনালোকে বাকীখনত ৱেইটিঙত আছে তেনেহ'লে অলপ দিন ৱেইট কৰি দিব, 2-3 দিন ৱেইট কৰি দিব। যিহেতু 26 তাৰিখলৈকে সময় দিয়া হৈছে আপোনালোকৰ, 26 তাৰিখলৈকে যিহেতু সময় দিয়া হৈছে, যদি আপোনালোকে মনৰ পচন্দৰ যিখন ইনষ্টিটিউট হয় সেইখনত যদি মেৰিটত নাম গুচি আহে তেতিয়া আপোনালোকে তাত কনফাৰ্ম কৰিব। কিন্তু আপোনালোকে 25 তাৰিখ মানে আপোনালোকে কনফাৰ্মটো কৰি দিব। এতিয়া দেখিছে 3খনত কৰিছিলে, বাকী দুখনত ডাইৰেক্ট ৰিজেক্ট হৈ গ'ল যেতিয়াই CKB কলেজত একচেপ্ট কৰিলে। CKB কলেজত মেৰিটত আহিছিলে, বাকী দুখনত ৱেইটিঙত আছিলে। তেওঁ লৰালৰিকে CKB কলেজত কনফাৰ্ম কৰাৰ বাবে বাকী দুখনত ৰিজেক্ট হৈ গ'ল। দেখিছে এইটো আপোনালোকৰতো হ'ব। যদি আপুনি দুখনত কৰিছে, আপুনি কোনোবা এখনত যদি কনফাৰ্ম কৰি দিয়ে ইখনত নিজে নিজে ৰিজেক্ট হৈ যাব। এতিয়া বহুতে সুধিছে মই ৱেইটিঙত আছোঁ, মেৰিটত কেনেকৈ আহিম। মই ইয়াতে বুজাই দিছোঁ। 3খন কলেজ আছে দেখিছে আপোনালোকৰ, 3খনতে ধৰক আপোনালোকৰ আৰ্টছ টিমৰ বাবে 10টা ছিট আছে 3খনতে। CKB কাকজান বাহানা 3খনতে 10টা ছিট আছে। এতিয়া আপুনি CKBত মেৰিটত ছিলেক্ট হ'ল মানে 10টাৰ ভিতৰত আপুনি ছিলেক্ট হ'ল, তাত কনফাৰ্ম কৰি দিলে। CKB কলেজত আপুনি কনফাৰ্ম কৰি দিলে। দেখিছে CKB কলেজত কনফাৰ্ম কৰি দিয়াৰ লগে লগে বাকী দুখন আপোনাৰ ৰিজেক্ট হৈ গ'ল। বাকী দুখন ৰিজেক্ট হৈ গ'ল মানে কি হ'ল, আপোনাৰ তাত মেৰিটৰ পৰা আপোনাৰ নামটো কাট খাই গ'ল। এতিয়া কি হ'ব, সেই মেৰিটত এতিয়া আপোনালোকৰ 10জন মেৰিটত ছিলেক্ট কৰি থৈছিলে, আপুনি CKBত কনফাৰ্ম কৰি দিলে। কাকজান বাহানাত কি হ'ব, আপোনাৰ মেৰিটৰ পৰা নামটো কাট খাই গ'ল। এতিয়া আপোনাৰ কি হ'ব, ৱেইটিঙৰ পৰা এজন নি পেলাই আকৌ পুনৰ মেৰিটত ভৰাই দিবগৈ। যিখন ছিলেকশ্যন লিষ্ট আছে তাত ভৰাই দিব, তেতিয়াই আপোনালোকৰ নামটো মেৰিট লিষ্টত আহিব। সেইটো বাবে আপোনালোকে ৱেইট কৰিব। যিহেতু বহুতে এডমিশ্যনখিনি কনফাৰ্ম কৰি আছে, এতিয়া আপোনালোকৰ পুনৰ মেৰিট লিষ্টত অহা চান্সটো বাঢ়ি যাব। যিহেতু বহুতে কৰি দিছে আপোনালোকৰ দেখিছে। ইয়াতে মই উদাহৰণটো দি দিলোঁ। 3খনত কৰিছিলে, এখনত একচেপ্ট কৰি দিলে, বাকী দুখনত নামটো কাট খাই গ'ল। যদি আপোনালোকৰ 3খনতে আপুনি মেৰিট লিষ্টত ছিলেক্ট হৈছিলে, আপুনি নিজৰ কথা ভাবি লওক, 3খনতে আপুনি ছিলেক্ট হৈছিলে, আপুনি এখনত একচেপ্ট কৰি দিলে, বাকী দুখনত আপোনাৰ ৰিজেক্ট হৈ গ'ল। কিন্তু বাকী দুখনত কি হ'ব, বেলেগ এজনক আনি আপোনাৰ এডমিশ্যনটো দিয়াব। চিষ্টেমটো তেনেকুৱা। আপোনালোকে সেইবাবে আপোনালোকে ৱেইটিং লিষ্টত আছে যদি চিন্তা কৰিব নালাগে, অলপ ৱেইট কৰক। যদি পাৰ্চেণ্টেজ আপোনাৰ ভাল তেনেহ'লে আপোনালোকে এডমিশ্যনটো পাই যাব, বা আপোনালোকে ডাইৰেক্ট ইনষ্টিটিউটত গৈও খবৰ কৰিব পাৰে মই এডমিশ্যন পামনে বা মোৰ আশা আছে নে নাই তেনেকৈ। কিন্তু অনলাইন আপোনালোকেতো তেনেকৈ চাব নোৱাৰিব পাবনে নাপায়। সেইটো আপোনালোকে ইনষ্টিটিউটত গ'লে বেছি ভালকৈ গম পাব। এতিয়া চাওক আপোনালোকে যিখনত একচেপ্ট কৰিছে তাত আপোনালোকে কি কি ডকুমেণ্ট নিব লাগিব। ক্লাছ 10ৰ এডমিট মাৰ্কশ্বিট আৰু আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এইকেইটা বস্তু নিব লাগিব। যদি অৰিজিনেল মাৰ্কশ্বিটখন নাই দিয়া তেনেহ'লে আপোনালোকে অনলাইন এখন প্ৰিণ্টাৰ উলিয়াই ল'ব। ফটো নিব লাগিব, ফটো আপোনালোকে 3-4 কপিমান লৈ যাব। ক্লাছ 10ৰ এডমিটটো নিব লাগিব, এইটো কথা মনত ৰাখিব। এডমিটৰ জেৰক্স কপিও লৈ যাব, অৰিজিনেলটো লৈ যাব। লগতে আপোনাৰ যিখন কাষ্ট চাৰ্টিফিকেট, যদি আপুনি কাষ্ট OBC ST SCৰ পৰা বিলং কৰে তেনেহ'লে আপুনি কাষ্ট চাৰ্টিফিকেটখন নিব। যদি আপোনালোকে অনলাইন কৰোঁতে BPLখন দিছিলে, BPL চাৰ্টিফিকেট যদি দিছিলে তেনেহ'লে BPL চাৰ্টিফিকেটখনো লৈ যাব। যদি আপোনাৰ ইনকম চাৰ্টিফিকেট আছে, ইনকম চাৰ্টিফিকেটখনো আপোনালোকে লৈ যাব পাৰে। কিন্তু কাষ্ট চাৰ্টিফিকেট, অৰিজিনেল এডমিট কাৰ্ড, মাৰ্কশ্বিট আৰু ফটো, এইকেইটা আপোনালোকে নিবই লাগিব। এতিয়া অনলাইন কৰোঁতে আপোনালোকে যদি কিবা ভুল হৈছিলে কিদৰে এডিট কৰিব, ইয়াত অপশ্যন আছে দেখিছে, ভিউ এডিট প্ৰফাইল, সেই অপশ্যনত গৈ আপোনালোকে এডিট কৰিব পাৰে। এডিটৰ ওপৰত মই ডিটেইলছত এটা ভিডিঅ' বনাই দি ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। তাত কিদৰে আপোনালোকে এডিট কৰিব পাৰিব মই দেখুৱাই দিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে এডিট কৰি ল'ব পাৰিব। ইয়াত দেখিছে, ইয়াত আপোনালোকৰ এডিটৰ অপশ্যন আছে। ওপৰত এডিট প্ৰফাইল অপশ্যনটোত গৈ পেলাই আপোনালোকে এডিট কৰি ল'ব পাৰিব যদি কিবা ভুল হৈ আছিলে। সকলো ডিটেইলছ এডিট কৰিব নোৱাৰে, সেইটো কথা মনত ৰাখিব। সকলো ডিটেইলছ এডিট কৰিব নোৱাৰে, পাৰ্টিকুলাৰ কিছুমান আপোনালোকৰ তথ্যহে এডিট কৰিব পাৰিব। বা ডকুমেণ্ট যদি আপোনালোকৰ আপলোড কৰিবলৈ থাকি গৈছে যদি তেতিয়া আপলোড কৰিব পাৰিব। দেখিছে ফটো, ইয়াত আপোনালোকৰ কি কি ডকুমেণ্ট আপলোড কৰিছিলে আপোনালোকে চাই লওক। পাছপৰ্ট চাইজ ফটো আপলোড কৰিছিলে, ক্লাছ 10ৰ মাৰ্কশ্বিট আপলোড কৰিছিলে, আপলোড কাষ্ট চাৰ্টিফিকেট, BPL চাৰ্টিফিকেট, এই 4টা ডকুমেণ্ট আপুনি লৈ যাব যদি আপলোড কৰিছিলে। দেখিছে
এইখিনি আপোনালোকে নিব লাগিব এইখিনি আছিল আজিৰ ভিডিওটো যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে লাইক শেয়াৰ কৰিব আৰু এটা কথা মনত ৰাখক আপোনালোকৰ নতুনকে এপ্লাই যেতিয়া এপ্লাই অপচনটো ক্লিক কৰিব বৰ্তমান আপোনালোকৰ নিউ এপ্লাইটো ক্লোজ হৈ গৈছে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ অলপ দিনৰ বাবে খুলি দিবও পাৰে যেতিয়াই খুলি দিয়ে মই তেতিয়াই ডিটেইলছত এটা ভিডিও বনাই দিম আগৰবাৰো তেনেকৈ ক্লোজ কৰি দিয়াৰ পাছত আকৌ অলপ দিনৰ কাৰণে খুলি দিছিলে এসপ্তাহ মানৰ কাৰণে যদি পুনৰ খুলি দিয়ে তেতিয়া মই ডিটেইলছত আকৌ পুনৰ ভিডিও বনাই দিম আপডেট দি দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকৰ পুনৰ লগইন হ'লেই বা পুনৰ এডমিশনৰ বাবে লিংকটো ওপেন হ'লেই মই আপোনালোকে গম পায় তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি কিবা সুধিবলগীয়া আছে তেনেহলে কমেন্ট কৰিব পাৰে মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম